XDNLA Martyrs Men Night Football Tournament 2025 Dhonsuria Long Padopon Arua Cheklo ni Payang Koida Poar ni Pen Wosika Cheklo ni Pai Kre Poan Dhonsuri Mini Stadium along Football ke Patu Padopon Dhonsuri Sport Association Mate DSC Atum Patirbi Ponsi XDNLA Martyrs Men's Night Football Tournament 2025 Dhonsuria Long Padopon Patumi ni Pai Kre Poar ni Kijuchi Mate Painera Long Hirimba Football Club Lapen DDC Football Club Atum Patupono Labangso ke Patupon along Karbiang Long Atun Mas Council CM Dr. Tuliram Longhang Dhonsuri MSC Mate Karbiang Long Autonomous Council EM Tilutuma Hasnu Lapen Kaprek EM MSC Atumapan Kepatir Pi Atum Chuhang Ponsi Final Inku Pono DDC Football Club Atum Gol Hini Lapen Hirimba Football Club Atum Gol Pli Kelong Si Keceng Sianong Cepalong Pono Kalau ya tengok masuk ini. पंजाब सिंध गुजरात मराठवाड़ा जलधि करंगा तब शुभना Here is a blow. पंजाब सिंध गुजरात मराठवाड़ा जलधि करंगा तब शुभना Juthai, Geneva football match. Good evening, out of Juthai. Ex-BNL Dhonsuri Sports Association. My colleagues, honorable executive members, local MSC, opposite co, honorable MSC, Hevingaring Ma, board chairman, Long Sing Tok Pi Lai Chaning Leng, ex Itika Ro, Leading Dipusa, Tekaragon, Leading Dipusa, Dimasa, Tekaramo Janabatisu, Tekaragon Bare, Aji, AXDNLA, DNLA, Martyrs Football Tournament Championship. प्रथम इवेंट आदि या पाकिस्तान नाइट फुटबल चैंपियनशिप हेतु पताका मुख्य मंडल गायन धन्यवाद दिसो আৰু মই এই অপৰচুনিটি মই ডিক্লেয়াৰ কৰিব বিচাৰিছো যে মই কাৰ্যালয়ৰ যেতিয়া মই কাৰ্যালয় স্পৰ্ট এছ'চিয়েশ্যনৰ প্ৰেচিডেণ্ট আছিলোঁ তাৰ পিছত মই CM আছিলোঁ তেতিয়া হোৱাৰ লগে লগে মই Karbiang Dipo CM World Cup Championship Tournament মই ইয়াত দিছিলোঁ আগতে খৰচিং ড্ৰাইভাৰ ফুটবল চেম্পিয়নশ্বিপ আছিলে তেতিয়া মই নামটো চেঞ্জ কৰি পেলাই CM World Cup Championship Tournament হয়তো মই তেতিয়া মই এই টুর্নামেন্টে পাঠিয়েছি এটা দিবো আসলে সিনেমা এলাকা গ্যালারি নাই এটা আমি বহুত করেছিল আর এই তো আমার কাপি এলাকা গ্যালারি বানাইছে এলাকা ধনসিরি নিসনা ক্যাপ আইমেক্স লাইট তো দিতে তো আমি হেলোজিন লাইট তো আমি ব্যবহার করেছি Because sports culture is very important for society, advanced society development, including health. স্বাস্থ্যৰ পৰা আৰম্ভ কৰি এটা জাতি বা এটা জিলাত আগুৱাই নিয়াৰ স্বাৰ্থত আমাৰ স্পৰ্টছ কালচাৰটো আমি আগুৱাই নিয়াৰ স্বাৰ্থত মই ডিফু প্ৰথম নেশ্যনেল ষ্টেডিয়াম এটা বনাইছোঁ তাত আপোনালোকে দেখা পাইছে
ROS কাৰ্যালয় যাব দংখা মুখাম সেইকাৰণে মই অনাৰেবল চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত আলাপ আলোচনা কৰি প্ৰত্যেক MEC সমষ্টিত স্পৰ্টছ কমপ্লেক্সৰ নামত 10 crore আমি বনাইছোঁ ইয়াতে গেলাৰী বনাইছোঁ ইনডোৰ ষ্টেডিয়াম বনাইছোঁ আৰু সৰু অডিটৰিয়াম হল গতিকে ইয়াত অডিটৰিয়াম আৰু ইনডোৰ ষ্টেডিয়াম ইয়াত বেডমিণ্টন জিম যিটো লাগে মই দুমাহৰ ভিতৰত যিমানখিনি ইয়াত জিম মিটাৰ আৰু বেডমিণ্টন বনাই দিবলৈ প্ৰতিযোগিতা আৰু লগতে নেক্সট second Martyrs Tournament Championship এই আপোনালোকে এনেকৈ আলোচনা নিব নালাগে মই কাৰ্যালয়ৰ তৰফৰ স্পন্সৰৰ পৰা টুৰ্ণামেণ্ট ইয়াৰ হাইমেক্স পাৱাৰ প্ৰতিশ্ৰুতি দিছোঁ লগতে তেওঁলোকৰ হ'ব তেওঁলোকৰ ইনক্লুড কৰা হ'ব তেওঁলোকক মোক মাতিছে মই ভাল পাইছোঁ স্পৰ্টছ ক্ষেত্ৰত মই বহুত ভাল পাই ইয়াৰে ধনচৰি সমষ্টিৰ পৰা আমি পাহৰিব নালাগে প্ৰমোদ হাজাৰ ইয়াত অসমৰ প্ৰথমে আপোনালোকক মিডিয়া পাৰ্টি যিমান ইয়াত আজি আহিছে চবক আমাৰ চাইডৰ পৰা ধন্যবাদ থাকিল আৰু আমাৰ আজি ইয়াত ফুটবল খেল হৈছে XTNL মাৰ্টিয়াৰ ফুটবল টুৰ্ণামেণ্ট এইটো হ'ল আমাৰ আগত XTNL কেইবাছে আমাৰ জাতি কাম কৰোঁতে আৰু আমাৰ যিটো দেশৰ কাম কৰোঁতে বলিদান দিয়া হৈছে গতিকে সিহঁতৰ আত্মা যাতে শান্তি থাকিব পাৰিব এই ক্ষেত্ৰত আমালোকে এটা খেল পাতিছোঁ আৰু এই খেল পতাৰ টাইমত আমালোকে আজি ইয়াত চিফ গেষ্ট আৰু কেছ অফ অনাৰ তেখেতক আমি মাতাৰ পিছত আমালোকে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ চিফ এক্সিকিউটিভ মেম্বাৰ ডক্টৰ তুলিয়াম ডাঙৰীয়া আহিছে আহি পেলাই আমাৰ ইয়াতে যিটো গ্ৰাউণ্ডত প্ৰব্লেম হৈ আছিলে ভান্দুৰী ৱালৰ পৰা ধৰি আমাৰ লাইটৰ পৰা ধৰি আমাৰ এই ফিল্ডৰ চাইডতে কিবা ড্ৰেইনৰ আৰু আমাৰ এই ষ্টেডিয়াম ভিতৰতে যিটো জিম নাই এইবিলাক আমাৰ ডক্টৰ তুলিয়াম ডাঙৰীয়াই দিব কৈ ভালকে প্ৰতিশ্ৰুতি দি গৈছে গতিকে আমালোকে ডনচি ৰাইজ হৈ আমাৰ ডক্টৰ তুলিয়াম দংহাঙক বহুত বহুত মানে ধন্যবাদ দিছোঁ আৰু অহা দিনতো আমালোকে এনেকুৱা খেল ক্ষেত্ৰত আমাৰ অকল ডনচিত নহয় গোটেই আমাৰ কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং গোটেই এতিয়াৰ যুৱক যুৱতী গোটেই মানে খেল ক্ষেত্ৰত আগবাঢ়িব হ'লে সদায় আমালোকে এনেকুৱাই স্পৰ্টছ এছ'চিয়েশ্যনৰ লগতে সহায় সহযোগ হৈ থাকিলে আমালোকে যুৱক যুৱতীক অহা দিনতে এনেকুৱাই খেল ক্ষেত্ৰত আগবাঢ়িব পাৰিব সেইটো আমালোকে ডাঙৰ আশা আছে আৰু আমালোকে আগত যেতিয়া জংঘলত আছিলে জংঘলত থাকিলেও আমালোকে সদায় ছ'চাইটিৰ লগত আছোঁ জাতিৰ লগত আছোঁ গতিকে আমালোকে এতিয়া মেইন ষ্ট্ৰীমত অহাৰ পিছতো আমালোকে এতিয়া যুৱক যুৱতী খেল ক্ষেত্ৰত কেনেকৈ বাঢ়াব পাৰিব সেইটো চেষ্টাত আমালোকে সদায় কৰি থাকে গতিকে আজি আমাৰ ডনচি বজাৰ স্পৰ্টছ প্লেগ্ৰাউণ্ডত আমালোকে এই খেলখন পাতিছে আৰু ভাল লাগিছে আৰু আপোনালোকে নিজে দেখি আছে কিমান মানুহ হৈছে আৰু এই মানুহ অহাটো আজি খেলখন ভাল লগৰ কাৰণেহে চবেই আহিছে মোৰ চাইডৰ পৰা সেইটোৱে মোৰ XTNL CNC নাইটিং দিবছে ৰশ্মিতা সজাই আমাৰে নিজৰ বইনীৰ নিচিনা এইটো ডিমা হাছাওৰ ছোৱালী এটা দিল্লীত গৈছিলে দিল্লীত গৈ সি ৰেলৱেৰ কিবা ইণ্টাৰভিউ কাৰণে গৈছিলে ৰেলৱে ইণ্টাৰভিউ শেষ হৈছে ইণ্টাৰভিউ শেষ হোৱাৰ পিছতে সি উত্তৰাখণ্ডত গৈছে লুগুৰীয়াৰ লগত ফুৰিব গৈছিলে বোলে লুগুৰীয়াৰ লগত ফুৰি গৈ তাত গৈ পালে লুগুৰীয়াই তাক বেয়া ভাবি পেলাই তাক মাৰি পেলাই দিলে গতিকে আমাৰ চাইডৰ পৰা সিহঁতক আমি কণ্ডেম কৰিছোঁ আৰু নেক্সট টাইমতো যাতে আমাৰ অসমৰ মানুহ বা নৰ্থ ইষ্টৰ মানুহ বা আমাৰ ইণ্ডিয়াৰ মানুহ কোনেও এনেকুৱা ঘটনাত নুগুঠে এইটো ক্ষেত্ৰত আমালোকে অসমৰ আমাৰ ডাইনামিক মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা CM তেখেতে বহুত ডাঙৰ ষ্টেপ লৈছে উত্তৰাখণ্ডৰ CMৰ তেখেতে লিটাৰ পঠাইছে যোনে কালপিত হৈ তেখেতক জলদি দৌৰিব লাগে দৌৰি পেলাই শাস্তি সোনকালে দিব লাগে বুলি তেখেতে লিটাৰ পঠাইছে গতিকে মোৰ চাইডৰ পৰা বহুত ভাল লাগিছে আৰু আমাৰ সেইটো যে
নেক্সট টাইমতে যোনে হওক ডিমাচা হওক বা বেলেগ জাতি হওক এনেকুৱা ক্ষেত্ৰতে মানে কোনেও বেয়া ভাবিব নাপাৰে সেনেকুৱা হিচাপতে একশ্যন ল'ব লাগে মই সেইটোৱে কথা আৰু এটা কথা হ'ল যে আজি ৰশ্মিতা হজায়ে এটা ৰেলৰ ইণ্টাৰভিউ দিব গৈছে গতিকে ৰশ্মিতা হজাইটো আজি মৰি গৈছে তাক আমি যিমান বিচাৰিলেও নাপাব গতিকে আৰু ৰশ্মিতা হজাই নিচিনা আজি আৰু কিমানজন বা আজি ইণ্টাৰভিউ কাৰণে মানুহে ৰখি আছে গতিকে যোনে হওক বা নেক্সট টাইমত কোনেও এনেকুৱা মানে বেয়া লাইনতে কোনেও ফাচাব নোৱাৰিব আৰু কোনেও মানে বেয়া কাম এনেকুৱা কৰিব কাৰণে সাহস নহ'ব এনেকুৱা ক্ষেত্ৰত মানে যোনে বেয়া কাম কৰিছে তেখেতক ধৰি পেলাই চৰকাৰৰ আইনত যি আছে এই আইন ব্যৱস্থাটো সোনকালে কৰিব লাগে আৰু আমি ভাবো আমাৰ চাইডৰ পৰা মানে কণ্ডেম কৰিছোঁ কণ্ডেমো এৰি পেলাইও আমি সিহঁতক যদি কালপ্ৰেটক পায় তো আমি জেল খুৱাইতো লাভ নাই সিহঁতক ডাইৰেক্ট ফাঁচিয়ে দিব লাগে মোৰ চাইডৰ পৰা সেইটো দাবী আছে মই সেইটো কৈ দিছোঁ